সমীৰ, এই সমীৰ, সমীৰ, সমীৰ। কোন তই? মইতো একো অনিষ্ট কৰা নাই। মোক এৰি দে, মোক এৰি দে, মোক এৰি দে। মই সমীৰ, মই তোৰ উৎপল দা। নাই 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 নাই, তয়ে উৎপল দাক হত্যা কৰিছ। সমীৰ, কি কৰিছ এইবোৰ? উৎপল দা? নাই নাই নাই, তই উৎপল দা নহয়, তই উৎপল দা নহয়। মই উৎপলেই হয় সমীৰ, মই উৎপল দা, তোৰ উৎপল দা। নহয়, তই উৎপল দা নহয়। তয়ে উৎপল দাৰ বেগ ধৰি আহিছ। তয়ে গাঁৱৰ মানুহক তয়ে মাৰি আছ। সমীৰ, তই? কোন তই? ক, কোন তই? সমীৰ, তই ভালদৰে চাচোন, মই উৎপল দা। সমীৰ, মই মৰা নাই সমীৰ। তেনেহ'লে ক'ত আছে ইমান উৎপল দা? কম, সকলো কম। এই গাঁওখন আমাৰ বুকুৰ আপোন। এই গাঁওখনৰ অনিষ্ট হোৱাটো আমি কোনেও সহ্য কৰিব নোৱাৰোঁ। গাঁওখনৰ কাৰণেই মই আজি নিজকে আত্মগোপন কৰি ৰাখিবলগীয়া হৈছে। কি? উৎপল দা? এই গাঁওখনৰ কাৰণে? সময় আহিব দে, সকলো গম পাবি। মাথো ইয়াৰ পৰা তই সোনকালে আঁতৰি যা। কোনোবাই আহি দেখা পালে আমাৰ সকলোৰে বিপদ হ'ব। যা। কিন্তু কোনো কিন্তু নাই, তই মাথো ইয়াৰ পৰা সোনকালে আঁতৰি যা। যা। ইহঁতৰ মুখ খোলাৰ সময় আহি পৰিছে। এটাকৈ ইহঁত সকলোৰে মুখা খোল খাব। মুখাৰ আঁৰৰ মানুহবোৰ যে কিমান বিষাক্ত, সেয়া সকলোৱে চিনি পাবলৈ আৰু বেছি সময় নাই। ছাৰ, চৌধুৰী, আহক বহক। বহক। কি হ'ল চৌধুৰী? আজি আপোনাৰ ৰূপটো কিবা বেলেগ যেন লাগিছে। বেয়া খবৰ এটা আছে। বেয়া খবৰ? কি বেয়া খবৰ? আকৌ ক'ৰবাত মোৰ বিৰুদ্ধে কিবা? নাই ছাৰ, একো বেয়া খবৰ নাই। আচলতে মই এই থানাৰ পৰা যাব লাগিব ছাৰ। মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে। আপুনি চিন্তা নকৰিব চৌধুৰী, আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ মই ষ্টে কৰাৰ ব্যৱস্থা কৰিম। নালাগে দিয়ক ছাৰ। এই খাকীৰ পোচাকযোৰ পিন্ধি মই বহুত ঘৃণনীয় কাম কৰিলোঁ। এতিয়া ভাবিছোঁ এই ঘৃণনীয় কামবোৰৰ পৰা অলপ মই আঁতৰি থাকোঁ। চৌধুৰী, কি হৈছে আপোনাৰ? আজি আপোনাৰ মুখত এনেধৰণৰ কথা? ঘৃণনীয় কাম? এনে কি ঘৃণনীয় কাম কৰিলে আপুনি? শইকীয়া, হয়। অলপ লিমিটত থাকি কথা ক'ব। পাহৰি নাযাব যে আপুনি এজন PA। আমি কিছুমান বিশেষ কথা পাতি আছোঁ, আপুনি সদ্যহতে বাহিৰতে ৰওক।
আচ্ছা চৌধুৰী, এতিয়া আপুনি আগবাঢ়ক। ছাৰ, আপোনাৰ নিশ্চয় কোনোবা গেষ্ট আহিছে, মই এতিয়া উঠো দিয়ক। হয়। ছাৰ, আকৌ কি হ'ল? ৰুদ্ৰদা আহিছে ছাৰ। ৰুদ্ৰ? নমস্কাৰ MLA সাহেব। ৰুদ্ৰ, তই ইমান তৎক্ষণাত আছো না? বহ 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 বহ, বহিলেচোন বহ বহ। মোৰ নাম ৰুদ্ৰ। সকলো কাম তৎক্ষণতেই হৈ যায় MLA সাহেব। বাৰু কচোন, তই হঠাৎ আজি মোৰ ঘৰলৈ আহিবলগীয়া হ'ল কিয়? চাওক MLA সাহেব, আমাৰ কথাবোৰ লাহে লাহে লিক হ'ব ধৰিছে। আৰু মই জনামতে ৰংপুৰ গাঁৱৰ ৰাইজে সিদিনা আপোনাক লাজৰ সন্মান দি পঠাইছে। ৰুদ্ৰ, তই ঠিক কৈছ। সিহঁতে জনাই নাই মই কিমান বিষাক্ত। মোৰ বিষেৰে সিহঁতৰ জীৱনবোৰ যেতিয়া মই বিষাক্ত কৰি তুলিম, তেতিয়া সিহঁতে বুজি পাব এই সুধীৰ বৰুৱাৰ আচল ৰূপ। এতিয়াও জীয়াই আছে এনেকুৱা দানৱবোৰ। ঘৰত এটা ৰূপ, বাহিৰত এটা ৰূপ। নাই নাই, ইহঁতৰ কথাবোৰ ৰাইজে গম পোৱা উচিত। মোৰ জীৱনটোৱে নাযাওক কিয়, ইহঁতৰ আচল ৰূপ বাহিৰত উলিয়াই আনিমেই। না MLA সাহেব, আপুনি পাহৰি নাযাব যে আপোনাৰ লগত ময়ো জড়িত হৈ আছোঁ। আৰু কোনো কাৰণতে যাতে আমাৰ মুখাবোৰ খোল নাখায়। ছাৰ, ফোনটো এৰি থৈ গৈছিলোঁ। অঁ, এজেগাত কাম এটা আছে, যাব পাৰিম নেকি ছাৰ? আচ্ছা ৰুদ্ৰ, এতিয়া কথা হ'ল পাঞ্চল দা, হয় মই ফোন কৰিছিলোঁ আপোনাক। ঠিক আছে মই চাই দিম দিয়ক। মই এফালে আহিছিলোঁ বাৰু নিজতে। ঠিক আছে মই মিলাই দিম, চিন্তা কৰিব নালাগে। ঠিক আছে মই চাই দিম। হোৱা চিকাৰ হাজিৰ। ব'ল চাবি, পলাবলৈ যাতে অকণো সুবিধা নাপায়।